নতুন প্ৰস্তাৱ বহুতখিনি আছিলে, ক'ৰবাত মানে কাম আগবাঢ়া নাছিল। এই প্ৰস্তাৱবিলাকৰ ওপৰত সমীক্ষা কৰা হ'ল আৰু আগবঢ়োৱাৰ কাৰণে ব্যৱস্থা কৰা হ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিটিআৰ অঞ্চল BTC অঞ্চলক নতুন পৰিকল্পনাৰে আগবঢ়াই ল'ব বিচাৰি আছে। ইয়াত থকা প্ৰত্যেকজন মানুহক তেখেতে উন্নয়নৰ পথত কেনেকৈ আগবঢ়াই ল'ব পাৰি তাৰ পৰিকল্পনা কৰি আমাক ইয়ালৈ আগবঢ়াই দিলে। আৰু আমি আহি গোটেই যোৱাকালি যিটো মিটিং হ'ল, আজি গ্ৰাউণ্ডত আহিলোঁ। আজি এডিশ্যনেল চিফ ছেক্ৰেটাৰী ব্লক অফিচ ভিজিট কৰিলে, চাৰ্কিল অফিচ ভিজিট কৰিলে। আকৌ এতিয়া মই যাই চাৰ্কিট হাউচত বহি আছোঁ আৰু বহি আৰু কি কৰা যায়, কেনেকৈ কি ভাল হয় তাৰ ওপৰত বিবেচনা হ'ব। আজি 1 ঘণ্টাৰ সভা আছিলে। UPPL দল, BJP দল, AGP দলৰ প্ৰমুখ কাৰ্যকৰ্তাৰ লগত আমি বৈঠকত কৰিলোঁ। উপনিৰ্বাচনক লৈ আপোনালোকে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হৈছে নে নাই, যে কোনে খেলিব, UPPL খেলিব না BJPয়ে খেলিব? এই সিদ্ধান্তটোতো দলৰ সভাপতিয়েহে লয়, অভিভাৱক মন্ত্ৰীৰ দায়িত্ব নহয়। এটা কথা, কিছুদিন ধৰি শৃংখলচালিয়া বাঙালী সংগঠনৰ লগত যিটো মানে কাজিয়া চলি আছে, আপুনি বাৰ শৃংখলচলীয়াৰ নাম লৈ থাকে, মানুহে তাক বেছি চিনি পোৱা হ'ব। এইবিলাক মানুহক টিভিত দেখুৱাব নালাগে, তেতিয়া গুৰুত্বটোৱে নাথাকিব। এইবিলাক মানুহ টিভিত আহিবৰ কাৰণে এইবিলাক কৰি থাকে। বাঙালীসকলে অলপ চেণ্টিমেণ্ট হৈছে। এইটো চেণ্টিমেণ্ট কোনো মানে মানুহে চেণ্টিমেণ্ট হ'ব নালাগে। এইবিলাক মানুহৰ কিবা আছে নেকি, কি কথা কয় কি নকয় নিজে গম নাপায়। সেইকাৰণে এইবিলাক কথাত বেছি টেট টিচাৰসকলৰ কাৰণে স্পেচিয়েল 2019 যিবিলাক এক্সাম হৈছিলে এইসকলৰ কি হ'ব? আৰে 1 লাখ মানুহক নিযুক্তি দি আছে চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম হৈ আছে যে দুটা মানে ডাঙৰ এটা দিছিলে, প্ৰতিশ্ৰুতি দিছিলে যে 1 লাখ নিবনুৱা ল'ৰা ছোৱালীক আমি সংস্থাপন দিম। আৰু মন্ত্ৰী সভা পাতিয়ে প্ৰথম কেবিনেটত প্ৰথম সিদ্ধান্ত ল'লে যে 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ কাৰণে কমিটি কৰি দিলে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল। দ্বিতীয়টো 12,000 কোটি টকাৰ মাইক্ৰ' ফাইনেন্স লোন, তাৰ কাৰণে মোক দায়িত্ব দিলে, এইটোও কাম হ'ল। তেনেকুৱা চৰকাৰ ক'ৰবাত দেখিছিল নেকি, কল্পনাত আছিল নেকি যে ঘোষণা কৰিব ইফালে কাম হৈ যাব? ধন্যবাদ। দলৰ লগত বৰ্তমান BJP, UPPL, AGP দলৰ কোনো মিত্ৰতা নাই। আৰু তেখেতে ইলেকশ্যন খেলিব নে নেখেলিব এইটো তেখেতৰ দলৰ সিদ্ধান্ত, তাক মোৰ ক'ব লগা কি আছে। কিন্তু এটা ভাল খবৰ আপোনালোকক দি দিওঁ, মানে গোসাইগাঁওবাসী ৰাইজক, যে আজি প্ৰস্তাৱ আহিলে পাৰ্টিত মানে কাৰ্যকৰ্তাসকলৰ লগত, বিশিষ্ট ৰাইজৰ লগত কথা পাতি যে গোসাইগাঁও মডেল টাউন বনাব লাগে। আৰু আজি মই ঘোষণা কৰিলোঁ যে অহা 3 বছৰৰ ভিতৰত গোসাইগাঁওক মডেল টাউন হিচাপে আমি কৰিম। আৰম্ভ হ'ব। গোসাইগাঁও জিলা হিচাপে ঘোষণা হ'ব নেকি? কামবিলাক আগবাঢ়ি আছে। BJP দল, AGP দলৰ প্ৰমুখ কাৰ্যকৰ্তাৰ লগত আমি বৈঠকত কৰিলোঁ। উপনিৰ্বাচনক লৈ আপোনালোকে এতিয়ালৈকে কোনো ধৰণৰ সিদ্ধান্তত উপনীত হৈছে নে নাই, যে কোনে খেলিব, UPPL খেলিব না BJPয়ে খেলিব? এই সিদ্ধান্তটোতো দলৰ সভাপতিয়েহে লয়, অভিভাৱক মন্ত্ৰীৰ দায়িত্ব নহয় এইটো। আৰু ছাৰ এটা কথা, কিছুদিন ধৰি এই শৃংখলচালিয়া আৰু বাঙালী সংগঠনৰ লগত যিটো মানে কাজিয়া চলি আছে, দাদা এইটো আপুনি বাৰ যদি শৃংখলচলীয়াৰ নাম লৈ থাকে, মানুহে তাক বেছি চিনি পোৱা হ'ব। এইবিলাক মানুহক টিভিত দেখুৱাব নালাগে, তেতিয়া গুৰুত্বটোৱে নাথাকিব। এইবিলাক মানুহ টিভিত আহিবৰ কাৰণে এইবিলাক কৰি থাকে। বাঙালীসকলে অলপ চেণ্টিমেণ্ট হৈছে। এইটো চেণ্টিমেণ্ট কোনো মানে মানুহে চেণ্টিমেণ্ট হ'ব নালাগে। এইবিলাক মানুহৰ কিবা আছে নেকি, কি কথা কয় কি নকয় নিজে গম নাপায়। সেইকাৰণে এইবিলাক কথাত বেছি টেট টিচাৰসকলৰ কাৰণে স্পেচিয়েল 2019 যিবিলাক এক্সাম হৈছিলে এইসকলৰ কি হ'ব? আৰে 1 লাখ মানুহক নিযুক্তি দি আছে চৰকাৰে। মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম হৈ আছে যে দুটা মানে ডাঙৰ এটা দিছিলে, প্ৰতিশ্ৰুতি দিছিলে যে 1 লাখ নিবনুৱা ল'ৰা ছোৱালীক আমি সংস্থাপন দিম। আৰু মন্ত্ৰী সভা পাতিয়ে প্ৰথম কেবিনেটত প্ৰথম সিদ্ধান্ত ল'লে যে 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ কাৰণে কমিটি কৰি দিলে, নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ল। দ্বিতীয়টো 12,000 কোটি টকাৰ মাইক্ৰ' ফাইনেন্স লোন, তাৰ কাৰণে মোক দায়িত্ব দিলে, এইটোও কাম হ'ল। তেনেকুৱা চৰকাৰ ক'ৰবাত দেখিছিল নেকি, কল্পনাত আছিল নেকি যে ঘোষণা কৰিব ইফালে কাম হৈ যাব? ধন্যবাদ।